ৰাজ নমস্কাৰ সুপ্ৰভাত স্বাগতম মোৰ ইউটিউব চেনেল LGP.k লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। ৰাইজ কথাটো হ'ল এনেকুৱা, মই আহিলোঁ লখিমপুৰ। এই মাইনা বেবীজনী দেখিছে, এই মাইনা বেবীজনী হৈ গ'ল আজি আছে অন্নপ্ৰসন্ন, মানে হাই এটা দি দিয়া অন্নপ্ৰসন্ন আছে। তো অন্নপ্ৰসন্নৰ যুঁজা চলি আছে, যুঁজা মানে এনেকুৱা ষ্টাইলত চলিছে। ৰাইজ সকলোখিনি দেখুৱাবলৈ যত্ন কৰিম আৰু ৰাইজ বহুত আছে, পিছলৈ আপোনালোকক দেখুৱাম। এইটো হৈ গ'ল মোমাইক, বডি দেখিছে নাই, খালি গামোচাত আছে আৰু মোমাইক। এইজনী এনাই, সেইয়া আৰু এজনী এনাই। তো ৰাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কি কি হয় দেখুৱাবলৈ যত্ন কৰিম। খুব ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে ৰাইজ, তো চাই থাকিব। গাহৰি পালন বুলি কয় দেই ৰাইজ, এয়া দেখিছে। মানে কোলাখিনি এক চাইড, বগাখিনি এক চাইড। ৰাইজৰ যুঁজা চলি আছে। সেইজনী হৈ গ'ল বমা, সেইজনী মা, আৰু এয়া বৰ্তা, এয়া ভাইদা, সেইয়া মোৰ খোলালিটো, আৰু এইজনী হৈ গ'ল খোলালিজনী ভণ্টি। এয়া খানা, এয়া মানে মাছ দুপিছমান নিয়মৰ কাৰণে, তাৰপিছত মাংস বনোৱা হ'ব। এয়া খানা বনি আছে, বৰ্তাই খানা বনাই আছে। তো ৰাইজ চাই থাকিব, আজি ভাল লাগিছে, গোটেই পৰিয়ালখিনি গোট খাইছে। মুনু 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 মুনু, অ' মুনু। নাপাবা, মোবাইল নাপাবা। ই কাপোৰ ইটোৰ পিছত সিটো পিন্ধাই আপুনি কি কৰি আছে? পইচা এটা দিয়া না গাটো সেইটো আমাৰ মনে শুদ্ধ।